এইটো হৈছে আমাৰ মন্দিৰ ভাগৰ ভিতৰ চৰা সুন্দৰ কৃষ্ণ মূৰ্তি এটা ইয়াত থিয় হৈ আছে ইয়াতে আমি প্ৰণাম কৰোঁ বা বছৰেকীয়া যি আমাৰ পূজা পাতল হয় বিষ্ণু পাঠে হওক লক্ষ্মী পূজাই হওক আমাৰ এই মন্দিৰৰ বাকৰিতে কৰা হয় ধুনীয়া এটি আটক ধুনীয়াকৈ সজাই পৰাই তোলা আছে মন্দিৰ ভাগ ভিতৰৰ ভাগটো এইগৰাকী দাদা আজি প্ৰায় 5-6 বছৰ ধৰি পেলাই এই মন্দিৰটো চোৱা চিতা কৰি আছে ইমান বয়সতো তেখেতৰ ঈশ্বৰৰ প্ৰতি ভাগভক্তি দেখি মই সঁচাই আনন্দিত হৈছোঁ এনেদৰে ইমান ডাঙৰ চৌহদ এটা তেওঁ এনেকৈ প্ৰতিদিনে সাৰা পোছা কৰে বন্তি জ্বলায় আৰু এনেধৰণৰ যি উৎসৱ পাৰ্বণত যি ধৰণে তেওঁ ধুনীয়াকৈ লাগি দিয়ে আৰু স্বেচ্ছাসেৱক হিচাপে ক'ব পাৰোঁ মানে স্ব ইচ্ছাই কোনো ধৰণৰ বেতন নোলোৱাকৈ যেনেকৈ লাগি থাকে হেল্ল' এভৰিৱান আই এম কমল কেকে মই মোৰ ইউটিউব চেনেল HDL কেকে আমাৰ আন দিলোঁ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ টু গাইজ এইটো হৈছে আমাৰ ৰাজহুৱা নামঘৰ আৰু সময় পালে আচলতে কিবা কিবি কামত ব্যস্ত হৈ থকা যায় তথাপিও সময় পালে ৰাতিপুৱাই এপাক মন্দিৰলৈকে আকৌ ভাল লাগে তো আপোনালোকে গম পায় ৰাতিপুৱাই উঠি পেলাই যদি গা পা ধুই পেলাই ঈশ্বৰক সেৱা সৎকাৰ কৰা হয় সেৱা প্ৰাৰ্থনা কৰিলে মনটো দিনটোৰ কাৰণে কিবা শুভময় হৈ থকা যেন লাগে সেই হিচাপে ময়ো সকলো সময়তে বুলি ক'ব নোৱাৰোঁ মানে প্ৰায় আৰু মাহত কণ্টিনিউ নহ'লেও কিন্তু 10-12-15 দিন পৰ্যন্ত হৈ যায় আৰু এনেকৈ মানে আহোঁ ভাল লাগে যিহেতুকে মোৰ ঘৰৰ সন্মুখতে মন্দিৰটো আছে ইয়ালৈকে আহোঁ এটি প্ৰাৰ্থনা জনাই পেলাই কৰাবলৈ গ'লে তেনেকৈ ওলাই যোৱা যায় মনটো ভাল লাগে কণ্টিনিউ নোৱাৰোঁ দেই কিন্তু সেইটো কিন্তু মিছা ক'লে নহ'ব ঈশ্বৰৰ ওচৰত আপোনালোকক মিছা ক'লেও ঈশ্বৰকতো আৰু মই মিছা ক'ব নোৱাৰিম গতিকে কণ্টিনিউ নহয় কিন্তু মাহত হয় 10-12 দিন কেতিয়াবা অকণমান বেছিও হ'ব পাৰে কমো হ'ব পাৰে তেনেকুৱা কথা কিন্তু অহা যায় আৰু বাকী মন্দিৰৰ বাহিৰ ভাগটো মই দেখাইছোঁ বাৰু বৰ ধুনীয়া নহ'লেও মানে বেয়া নহয় ভাল লগা পৰিৱেশ এটা যিহেতুকে আমাৰ গাঁওখন সিমান আৰ্থিক দিশত টনকিয়াল নহয় বৰ ভালকৈ সজাই পৰাই তুলিব নোৱাৰিলেও লাহে লাহে ইয়াৰ কাম চলি আছে কামভাগ চলি আছে কেনেকৈ ইয়াক সৰ্বাংগ সুন্দৰ কৰি তুলিব পৰা যায় তাৰ চেষ্টাত ৰাইজে এতিয়াও ব্ৰতী হৈ আছে লাহে লাহে ইয়াৰ কাম কাজ চলাই আছে ভাল লাগে আপোনালোকে গম পায় যি ধৰ্মৰে নহওক হিন্দু হ'লে মঠ মন্দিৰ ইছলাম হ'লে তেওঁলোকৰ মছজিদ বা আৰু বেলেগ ধৰ্মৰ হ'লে যে মানে মই কৈছোঁৱে সকলো ধৰ্মই সমান তাত কোনো সৰু বৰ নাই সকলোৱে একে ঈশ্বৰ এজন ঈশ্বৰকে সকলোৱে সেৱা প্ৰাৰ্থনা কৰি পেলাই তো ঈশ্বৰক স্তুতিনতি কৰা হয় ক্ষেত্ৰত কোনোৱে মানে সৰু বৰ কৰিব নালাগে কোনোৱে কোনো মানে ধৰ্মক হিংসা কৰিব নালাগে হিংসা নকৰি পেলাই সকলো মানে সমান চকুৰে চাব লাগে যিহেতুকে ঈশ্বৰ কোন হয় ঈশ্বৰটো একেজনে হ'ব লাগিব না ঈশ্বৰটো আৰু বহুত থাকিব নোৱাৰে কথা আজি আমি বেলেগ ধৰণে মানে ধৰ্মৰ দৃষ্টিৰে বেলেগ ধৰণে আমি কি কৰি আছোঁ পূজা পাতল কৰি আছোঁ মানে স্তুতিনতি কৰি আছোঁ দাদা আপোনাক নমস্কাৰ জনাইছোঁ পুনতে মই আপোনাৰ পৰিচয়টো জানিব বিচাৰিছোঁ কওকচোন পালন কাম ঠিক আছে বাৰু মই গম পাইছোঁ আপুনি 4-5 বছৰ ধৰি পেলাই এইটো প্ৰতিবাৰ মানে ইয়াক পালক হিচাপে আছে বা চোৱা চিতা কৰি আছে ইয়াৰ যিখিনি যাৱতীয় কাম কাজ আপুনি পুৱা গধূলি কৰি আছে মই কিন্তু তাৰ আগতেও দেখিছোঁ আপোনাক ধৰি লওক ইয়াত নেদেখিলেও আপুনি এই ধৰণৰ কামবিলাকৰ লগত জড়িত হৈ থাকে বা কিছু বেলেগ ঠাইলৈ গৈ পেলাইও এই ধৰণৰ কামবোৰ কৰে কিয় মনত কিয় এনেকুৱা ভাৱবোৰ কিয় হয় আপোনাৰ মই মানে আৰু এই পুলেটবিলাকৰ লগত এই কাজ কৰ্ম পূজা পাতল এইবিলাকৰ পুলেটৰ লগত মই যাই থাকো তেওঁলোকে মোক ভালকৈ জাতি বুলি ঘিনে নকৰে তেওঁলোকে কৰ্ম কৰাৰ কাৰণে মোক লৈ যায় মই যাওঁ তাতে এনেকৈ চলি থাকোঁ আৰু এই ধৰণৰ কাম নকৰি বেলেগ কাম কৰি পেলাইও পইচা উপাৰ্জন কৰিব পাৰিলে হয় বা ইয়াত অলপ পইচা কম পায় কিন্তু কিয় ভাল লাগে বেলেগ কাম কৰিব পাৰিলোঁ হয় কথা আজি কি এতিয়া বয়স এতিয়া বেলেগ কাম কৰা সমান বলবদ্ধ নাই সেইকাৰণে আৰু পুলেটৰ লগতে চলোঁ সেইটো অলপ কষ্ট নাই বেছি তাৰ উপৰি আপুনি কি মনত কি সন্তুষ্টি এই ধৰণৰ কামবোৰ কৰি মনত সন্তুষ্টি লাভ কৰে নেকি মনটো ভাল লাগে আৰু ঈশ্বৰৰ নামত ভক্তি কৰি থাকিলে আৰু দেহাটো অলপ সুস্থ হৈ থাকে ভাল লাগে
ইয়াতো ধৰি লওক আপুনি এনেকৈ পুৱা গধূলি মানুহজন বন্দী হৈ আছে তো ভবা ধৰণে আপুনিতো বহুত ধৰণৰ মানে হাজিৰা পাৰিশ্ৰমিক হিচাপে নাপায় কিবা এইটো বছৰেকত ৰাইজৰ পৰা কিবা এটা বৰঙণি সাধাৰণ বৰঙণি এটা দিয়ে তথাপিও আপুনি এই কামটো কৰি আছে মোৰ আৰু মনে কয় এইটো কাম হেৰি আৰু ঈশ্বৰৰ নামত সদায় কৰি দিছে ভাল লাগে ন কি কাম কৰে পুৱা আহি পেলাই কেনেকুৱা কৈ পেলাই আহিব আহি পেলাই তালা খুলি পেলাই খাৰাপ চাপ আৰু তাৰপৰা সফলা কৰোঁ সফলা কৰি বান্ধি খান্দি জ্বলাই পেলাই এই হেৰি আছে তাল আছে এইযোৰ বজাওঁ বজাওঁ খাই কৰি আৰু ৰজাকাৰ্য কৰিছে এতিয়া কেইটা মন্দিৰ পালন কৰি আছে এতিয়া বৰ্তমান দুটা মন্দিৰ দুটা আছে আমাৰ এইটো হ'ল বাসুদেৱ কৃষ্ণ মন্দিৰ আৰু এটা গোপাল মন্দিৰ বয়স কিমানমান হৈছে আপোনাৰ 70 মান হ'ল ন এতিয়া আপোনাৰতো এই বয়সত আচলতে ঈশ্বৰক ভাৱ ভক্তি কৰা বয়সেই হয় তথাপিও আগৰ পৰাই যিহেতুকে আপোনাৰ এই ক্ষেত্ৰত মানে অনুৰাগ আছে গতিকে সেই হিচাপে কৰি যাওক নহয় আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘ কামনা কৰিছোঁ ঈশ্বৰে ভালে কুশলে ৰাখক পৰিয়ালত কোন কোন আছে এতিয়া বৰ্তমান এনেকৈ এইগৰাকীয়ে শ্ৰীকান্ত কলিতা যিগৰাকীয়ে ঈশ্বৰক পুৱা গধূলি এনেকৈ প্ৰাৰ্থনা কৰি থাকে আমাৰ ৰাজহুৱা যি মন্দিৰ নামঘৰ ইয়াতে আচলতে মাজে সময়ে যিহেতুকে মই কৈছোঁ ময়ো এনেকৈ মন্দিৰলৈকে আহোঁ আহিলে তেখেতক লগ পাওঁ ভাল লাগে আৰু তেখেতে যিহেতুকে এইটো চোৱা চিতা কৰে আৰু তেখেতে সৰা পোছা কৰাৰ পিছতে মই ঈশ্বৰক যিখিনি তেওঁ বৰকা বজায় বা ইয়াত পূজা অৰ্চনা কৰাৰ পিছতে মই মোৰ ঘৰৰ ওচৰৰ পৰা দেখা পাওঁ বা এইটো আমাৰ ৰাজহুৱা মন্দিৰটো হয় আমাৰ হাডালা চুবুৰীৰ আৰু প্ৰায় 90তকৈ অধিক মানে 100ৰ ওচৰা-ওচৰি মানুহ ইয়াতে জড়িত হৈ আছে এইটো মন্দিৰৰ লগত মইতো কৈছোঁৱেই আমাৰ গাঁৱৰ ৰাইজ আৰ্থিক দিশত ইমান টনকিয়াল নহয় সেইকাৰণে লাহে লাহে মন্দিৰ নিৰ্মাণৰ কাম চলি আছে যিখিনি আৰ্থিক অনুদান গাঁৱৰ ৰাইজৰ পৰা আহে বা আমি ইয়াতে ৰাজহুৱাভাৱে এটি সমবায়ৰ ব্যৱস্থা কৰিছোঁ প্ৰতি বছৰে ইয়াত মানে প্ৰতি মাহতে অকণ পইচা জমা থোৱা হয় আৰু প্ৰতি বছৰে মাঘৰ বিহুৰ দিনা সেই পইচাখিনি উঠুৱাই পেলাই কিবা এটা অংশ তাৰ পৰা কাট কৰি এই মন্দিৰ নিৰ্মাণৰ কামভাগ চলাই আছোঁ এনেকৈ এইটোৱে আমাৰ ৰাজহুৱা মন্দিৰটো এতিয়াও নিৰ্মাণ কাৰ্য সম্পূৰ্ণকৈ হৈ উঠাগৈ নাই লাহে ধীৰে চলি আছে তো মনত এটা ভাৱ হৈছে যদি সম্পূৰ্ণকৈ কামখিনি হৈ উঠে নিশ্চয়
এটি মনোমোহা মন্দিৰ গঢ়লৈ উঠিব যেন অনুভৱ হয় মোৰ। ভাল প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ আমাৰ গাঁৱৰ মাজতে আছে আমাৰ এই ৰাজহুৱা নামঘৰটো, মন্দিৰটো।